এভৰিৱান ৱেলকাম টু মাই হোম কিচেন। আজি বনাম মই মটৰ পনীৰ। তো আহক চাই ল'ব কেনেকৈ বনাওঁ। এইফালে মই লৈছোঁ আদা নহৰু কেঁচা জলকীয়া আৰু পিঁয়াজৰ পেষ্ট, আৰু এটা বাতিত লৈছোঁ কাজু আৰু বিলাহীৰ পেষ্ট, আৰু মটৰ লৈছোঁ, আৰু ইয়াত ধনিয়া পাত লৈছোঁ। পনীৰখিনি মই 5 মিনিট বইল কৰি লৈছোঁ। এইখিনি দেখুওৱা নহ'ল। এইফালে মই কেৰাহী উঠাই দিছোঁ, তেল গৰম হৈ গৈছে। এতিয়া পিঁয়াজৰ পেষ্টটো দি দিলোঁ, অকণমান ফ্ৰাই কৰি এতিয়া ইয়াত দিলোঁ বিলাহী আৰু কাজুৰ পেষ্টটো। এতিয়া মই ইয়াত ইউজ কৰিম মছলা মই একেবাৰে কম ইউজ কৰিছোঁ। নিমখ, হালধি গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া মই ইয়াত মটৰ দিম, আৰু মটৰখিনিতো সিজাব লাগিব ন, তো মই ইয়াত সিজাবৰ কাৰণে পানী ইউজ নকৰোঁ। মানে পনীৰৰ যিখিনি এক্সট্ৰা পানী আছে সেইখিনি মই ৰাখি থৈছোঁ, সেইখিনি মই ইয়াত ইউজ কৰিম। মটৰ সিজি গ'ল। এতিয়া মই পনীৰখিনি দি দিলোঁ। ইয়াত দি মই এতিয়া কাটি লোৱা ধনিয়া পাত, আঞ্জাখন গ্ৰেভি হৈ আহিছে। এতিয়া মই দিলোঁ ইয়াত 1 কাপ গাখীৰ, গাখীৰ দিয়াৰ পিছত 2-3 মিনিটমানহে উতলিব দিছোঁ। এতিয়া মই গেছ অফ কৰি দিম। হৈ গৈছে আমাৰ পনীৰ। এয়া আমাৰ পনীৰৰ চব্জি ৰেডি হৈ গ'ল। এয়া চাওক, আমাৰ মটৰ পনীৰ ৰেডি। ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব, আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব।